Hey guys, good morning, namaskar, welcome back to my YouTube channel. So আজি নতুন বছৰত প্ৰথমবাৰৰ বাবে আমি পিকনিকলৈ যাবলৈ ওলাইছো এই বছৰত। সো আপোনালোকলৈ বহুত নতুন বছৰৰ শুভেচ্ছা থাকিল, ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল। আমি এতিয়া হলো আইৰাছাৰ আৰু ইয়াতে অকণমান টাইম আহি ৰখিলো, মানে সাইকেল চলাই একদম ভাগৰ লাগি গৈছে, সেইকাৰণে ইয়াতে অকণমান টাইম ৰখিলো আৰু ইয়াতে এটা বেলেগ বস্তু দেখা পালো, সেইকাৰণে ইফালে নামি আহিলো। সো আপোনালোকক দেখুৱাম, এয়া চাওক। গাইজ আপোনালোকে যদি কেতিয়াবা আহে মানে ইফালে আইৰাছাৰৰ চালকচাৰ ইফালে, তেতিয়াহ'লে ৰাস্তাৰ কাষে পথাৰবিলাকত এনেকুৱা ধৰণৰ মানে সৰিয়হৰ ফুল, সৰিয়হ গছ একদম দেখা পাব, মন মোহি যোৱা, মানে বহুত ভাল লাগে। চ' আহি ৰখিব নোৱাৰিলোঁ, ইয়াত নামি আহিলোঁ। আমি এতিয়া পালো বাংলা। চ' ইয়াতে আমি অকণমান টাইম ৰখিলোঁ আৰু ইফালে হোটেলত চবে খাই আছে আৰু এয়া মই ল'লে চাহৰ লগৰ মিষ্টি, একদম ইউনিক। সো গাইজ আমি আহি পালো এতিয়া চক্ৰশিলা পাহাৰ, আৰু ইয়াৰ পৰা পিকনিক স্পট বেছি দূৰ নহয়, মাত্ৰ 100 মিটাৰমান দূৰত আছে। ইয়াতে অকণমান টাইম ৰখিলোঁ, ফাইনেলি আহি পালো আমি dhirbeel। আপোনালোকে চাব পাৰে ইয়াৰ পৰা এটা লুক চাই লওক। পিকনিক খোৱা মানুহ ঢেৰ গাইজ। বহুত টাইম লাগিলে আজি মৰ্ণিঙতে ওলাইছিলোঁ আমি, আৰু এতিয়া ইভিনিং হৈ গ'ল, 3টা বাজিলে চাগে। বহুত দেৰি হৈ গ'ল আজি, বহুত দেৰি গাইজ। গাইজ আমি আহি খোৱা বস্তুখিনি একদম ৰেডি কৰি লৈছোঁ, তামাম ভোক লাগছে, সেইকাৰণে আহি ফাৰ্ষ্ট টাইম খোৱা বস্তুখিনি ৰেডি কৰি লৈছোঁ। আৰু আমাৰ আজি আইটেমত আছে ৰুটি, এণ্ড ইফালে আছে লাবাৰা, আলু ভাজি, মাংস, তাৰপাছত পনীৰ। এয়াই আজিৰ আমাৰ আইটেম। ভাই খানা চানা হৈ গ'ল, এতিয়া আমি ফটোশ্বুট কৰি আছোঁ। এই ভাইয়ে ফটো উঠি আছে ইয়াতে, এইটো বেলেগ মানে নেক্সট লেভেল পষ্টত ফটো উঠি আছে। সঞ্জীৱ ভাই কেমেৰামেন বৰ্তমান ফটো বহুত উঠিলোঁ, ময়ো উঠিলোঁ। চ' আপোনালোকে চাব পাৰিব, ফেচবুকত আপলোড দিম। আৰু আপোনালোকক গোটেই dhirbeelখন এতিয়া এক্সপ্ল'ৰ কৰাম। আজি বহুত মানুহ হৈছে, এইফালে চাওক পিকনিক ধামাকা, গাড়ী বাছ। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে dhirbeel, একদম নেক্সট লেভেল পিকনিক প্লেচ, মস্তি। চ' গাইজ আহিব, নিউ ইয়াৰ এনজয় কৰা দিন, গতিকে আপোনালোকে এনজয় কৰিব আহিব পাৰিব, ইয়াতে পিকনিক খাব। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে গাইজ। আৰু ধামাকেদাৰ এই তাতে ওপৰত পাহাৰত ব্ৰেক লেণ্ডিং হয়, যদি আপোনালোকে আহে কেতিয়াবা তো পইচা লৈ আহিব, একদম ব্ৰেক লেণ্ডিং কৰিব পাৰিব। চ' আজি আমাৰ লগত নাই, যিহেতু খুব ইচ্ছা আছিলে ব্ৰেক লেণ্ডিং কৰা, বাট আমাৰ লগত পইচা নাই, সেইকাৰণে গাইজ কৰিব নোৱাৰোঁ। নেক্সট টাইম আহিলে চিয়'ৰ কৰিম।
আপোনালোকে ভিডিঅ'ত দেখা পাব, ব্লগছত দেখা পাব গাইজ। ইয়াতে চাবলগীয়া বিশেষ বস্তু একো নাই, বাট ইয়াতে আপোনালোকে যদি আহে পিকনিক খাব, চ' ইয়াতে ফিলিংছ এটা পাব নিউ ইয়াৰ বুলি। চ' ইয়াতে বহুত পিকনিক খোৱা মানুহ আহে, সেইকাৰণে এই জেগাটো ফেমাছ dhirbeelটো। চ' আপোনালোকে যদি আহিব বিচাৰে, বেছি দূৰ নহয়, আমাৰ চাপৰৰ পৰাতো একদম বেছি দূৰ নহয়। আমাৰ আজি দিনটো লাগি গৈছিলে, বাট কাৰণ আছে ইয়াৰ। আমাৰ ইউটিউবাৰ কুলিন ভাইৰ মানে চাইকেলৰ চেইনটো ছিঙি গৈছিলে, সেইকাৰণে বহুত টাইম লাগিছিলে। বাট আপোনালোকে যদি আহিব বিচাৰে, শ্বৰ্টকাট ৰাস্তাও আছে ইয়াৰ কাৰণে। চ' আপোনালোকে আহিব পাৰে আৰু ইয়াত এনজয় কৰিব পাৰে। চ' চাওক এয়া চাইডৰ ফালে পিকনিক 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 এণ্ড গাড়ী ধামাকেদাৰ গাইজ। ক'ৰ পৰা আহিছে পিকনিক, চিনাকি হ'ব পাৰে, ভাল আছিল বাট ইহঁতৰ হ'লে কিজানি যাই আছে এতিয়া। চ' গাইজ এইটো কি বনাইছে নাজানো, বাট ইয়াৰ পৰা মানে dhirbeelৰ একদম সৌন্দৰ্যটো ভালকৈ চাব পাৰি মানে। চ' সেইকাৰণে যেন বনাইছে, এইটো পইণ্ট হয়। ইয়াৰ পৰা ওপৰৰ পৰা বহুত মানুহ আহিছে। চ' আপোনালোকে চাই ল'ব এয়া। চ' গাইজ আমি এতিয়া ঘৰত যাবলৈ ওলালোঁ, মানে ইয়াত বহুত এনজয় কৰিলোঁ, বহুত ভাল লাগিল ফূৰ্তি কৰি। আৰু এইফালে গোটেই লগকেইটা আছে, পাৰ্টনাৰকেইটা। চ' আমি সকলোৱে এতিয়া ঘৰত যাবলৈ ওলালোঁ। চ' গাইজ আজি আমি dhirbeelৰ পৰা উভতি আহি পালোঁ, এয়া আইৰাচাৰ পালোঁ। চ' আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ' লগ পাই আছোঁ। টাটা বাই বাই।